নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটা ইনফৰমেটিভ ভিডিঅ মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো। এই ভিডিঅ'টিত মই আপোনালোকৰ আগত বিজনেছ প্ল্যান কেনেকৈ বনাব লাগে তাক দেখাইছো। আপোনালোক সকলোৱে যেহেতু লাখপতি বাইদেউ আঁচনি ফৰ্ম পাইছে তাত দেখিছে আপোনালোকে যিকোনো এটা ব্যৱসায় আপুনি কেনেকৈ উপাৰ্জন কৰিব কেনেকৈ তাত পইচাটো খটাব তাৰ ওপৰত এখন বিজনেছ প্ল্যান বনাব লাগে। Name of the entrepreneur SSG member ইয়াত আপোনালোকৰ নিজৰ নাম দিব। তাপা এটো SSG MIS কোড ইয়াত আপোনালোকৰ আত্মসহায়ক গোটৰ MIS কোডটো দিব। তাৰপাছত কাৰেন্ট ইকনমিক এক্টিভিটি আপোনালোকে এতিয়া বৰ্তমান সময়ত কিবা কাম কৰি আছে নেকি ব্যৱসায়ৰ লগত জড়িত হয় নেকি যদি হয় তেনেহলে কি কৰি আছে ইপসাইডে লিখি দিব। তাৰপাছত কাৰেন্ট ইনকাম বৰ্তমান আপোনালোকৰ বাৰ্ষিক ইনকাম কিমান হয় হেতু লিখিব। তাৰপাছত লিখিব নেম অফ দা বিজনেছ হুইচ ইজ বিং প্ল্যান টু ষ্টাৰ্ট এক্সপেন্ড মানে আপোনালোকে ব্যৱসায়ৰ নাম দিব লাগে যেটো আপুনি মানে আৰম্ভ কৰিব বিচাৰিছে বা যদি আগৰ ব্যৱসায়টো আপোনালোকে বহলাব বিচাৰিছে তেতিয়া এক্সপেন্ড দিব। তাৰপিছত টাইপ অফ বিজনেছ প্ৰডাকচন সাৰ্ভিস আৰু ট্ৰেডিং আৰু ইয়াত দিছে এৰিয়া অফ কাল্টিভেশ্যন ইন বিঘা মানে আপোনালোকে কিমান পৰিমাণৰ মাটিত আপোনালোকে এই মানে খেতিটো কৰিব। মই ইয়াতে এনে লিখছো 8 বিঘা। তাৰপিছত এপিনে নেম অফ দা ৰ মেটেৰিয়েল মানে এই খেতিটো মানে হৰিয় খেতি দিছিলো মই এই হৰিয় খেতিত মানে আপোনালোকক কি ৰ মেটেৰিয়েল দৰকাৰ হয় যিকোনো ব্যৱসায়ৰ লগতে যিটো মানে ৰ মেটেৰিয়েল দৰকাৰ হয় এসে লিখি দিব। আপোনাৰ সুপাৰ লাগিব কেজি 15 টকাকে 50 কেজি লাগিব এবিঘাত 50 কেজি গলে 8 বিঘাৰ দাম 6000 টকা হ'ব। তাৰপিছত আহিলে ইউৰিয়া আপোনাৰ কেজি 10 টকাকে ধৰিলে 18 কেজি লাগিব প্ৰতি বিঘাত আৰু 8 বিঘাৰ দাম হ'বগে 1440 টকা। তাৰপিছত পটাছ কেজি 22 টকাকে 7 কেজি লাগিব প্ৰতি বিঘাত 7 কেজি কে 8 বিঘাৰ দাম হ'বগে 1232 টকা। তাৰপিছত ভিটামিন লাগিব ভিটামিন 90 টকাকে 80-90 টকা মান লয় এটুন। তাৰপিছত 1 কেজি লাগিব প্ৰতি বিঘাত 1 কেজি প্ৰতি বিঘাত লাগিলে 8 বিঘাত আপোনাৰ 720 টকা হ'বগে। তাৰপিছত আপোনাৰ অৰ্ডাৰছত মানে বেলেগ আপোনাৰ ধৰিলক শস্যটো কিনা তাৰপিছত আকৌ পানী যোগান ট্ৰেক্টৰ এইবিলাকৰ 7000 মান মোটামুটি তাতকৈ বেছিয়ে লাগিব 7000 ধৰি থৈছো। এতিয়া আপোনাৰ মুঠ হ'লগৈ 16392 টকা। ফান্ড ডিটেইলছ ইয়াত ফান্ড ফ্ৰম MMUA মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ পৰা আপুনি পালে 10000 টকা আৰু সেলফ কন্ট্ৰিবিউশন আপুনি নিজে নিয়োগ কৰিব লাগিব 6392 টকা তেতিয়া আপোনাৰ টোটাল 16392 টকা ওলালে। তাৰপিছত মাৰ্কেটিং এণ্ড সেলছ প্ল্যান ইয়াত আপোনালোকে উপাৰ্জন কিমান কৰিলে আৰু উৎপাদন কিমান কৰিলে এটো ডিটেইলছ দিব লাগে। ইয়াতে যদি এবিঘা মাটিত আপোনালোকে 300 কেজি কে উৎপাদন কৰে তেতিয়া মই 8 বিঘাৰ দিছিলো হিচাপ 8 বিঘাত আপোনালোকে 2400 কেজি কে পাব যিহেতু ইয়াত কেজি হিচাপত দিব দিছে। তাৰপিছত ইপিনে সেলছ প্ৰাইস যদি 1 কেজি 200 টকাকে বিকা হয় তাৰপিছত 2400 কেজিত আপোনাৰ হ'বগে 4,80,000 টকা টোটাল সেলছ টাৰ্ন ওভাৰটো। তাৰপিছত আপোনালোকে ইপিনে দিব লাগিব ইয়াতে এটো দিলেও আপোনাৰ নিজৰ ইচ্ছা দিলেও দিব নিদিলেও নাই ইনকামটো মানে বছৰীয়া ইনকাম আপোনালোকে কিমান কৰিব এক্সপেক্টেড মানে হেতু। তাৰপিছত ইয়াত সাবমিটেড বাই ইয়াৰ সিগনেচাৰ অফ দা SSG মেম্বাৰ ইয়াত আপোনালোকে নিজৰ সিগনেচাৰ কৰিব লাগিব। তাৰপিছত ইয়াতে সিগনেচাৰ কৰিব ব্লক কোঅৰ্ডিনেটৰে তাৰপিছত ইয়াতে তেওঁ নিজে কমেন্ট কৰিব হেতু তেওঁৰ ওপৰত কথা মানে এখন আপোনালোকে ভালকে এবাৰ চাই লবচোন। বিজনেছ প্ল্যান মই হৰিয় খেতিৰ ওপৰত দিছিলো আপোনালোকক যদি বেলেগ কিবা খেতিৰ ওপৰত বিজনেছ প্ল্যান লাগে নথবা অন্যান্য ব্যৱসায়ৰ ওপৰত লাগে তেনেহলে মোক কমেন্ট কৰি জনাব মই আপোনালোকক ভিডিঅ' আকাৰত এনেদৰে ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম। এনে ধৰণৰ নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।